सेथि बोसोरारि जुथुमा खुंदों खालिंदुवार ब्लक इउपिपिएलआ उदालगुरि जिल्लानि सिङाव थानाय कुसुबिलनि बारलाम्फा हारिमु फोथाराव सानसेनि हाबाफारिजों बिटिआर खालिंदुवार ब्लक कमिटि इउपिपिएलनि सेथि बोसोरारि जुथुमा खुंदों। गुबै आफादजों लोगोसे लाइमोन गांखं, आइजो गांखंआबो हाबाफारियाव बाहागो लाना बोसोरारि जुथुमाखौ खुंफुंदों। फुंनि हाबाफारि बादियै इउपिपिएलनि फिरफिला बिरहोनाय जायो। बिरहोयो खालिंदुवार ब्लक इउपिपिएलनि आफादगिरि बुद्दिराम बर'आ। मुंख्लं आरो रुंसारिफोरनिसिम बिबार बावजेनो खालिंदुवार समिस्तिनि एमसिएलए दिलीप कुमार बर'आ। मख'नो गोनांदि दिनैनि जुथुमायाव इउपिपिएल सरकारनि मावनो थालांनाय मावनांगौ खामानिनि सायाव सावरायनाय जागोन होनना एमसिएलए दिलीप कुमार बर' आरो आफादगिरि बुद्दिराम बर' बिथांमोना खौरांगिरिनो फोरमायो। पुनते मैं इंराजी नतुन बछৰৰ 2023 बर्षৰ সকলোলৈ মোৰ শুভেচ্ছা মই জ্ঞাপন কৰিছোঁ। যাতে সকলোৰ সুখ শান্তিৰে জীয়াই থাকিব পাৰে, ভগৱানে যাতে আশীৰ্বাদ কৰক, সেইটো মই প্ৰথমে মই শুভেচ্ছা মই জ্ঞাপন কৰিলোঁ। আজি খালিংদুৱাৰ ব্লক কমিটি ইউপিপিএল আৰু ওমেন সেল ইউথ সেল খালিংদুৱাৰ ব্লক কমিটিৰ যৌথকভাৱে বাৰ্ষিক অধিৱেশন আজি অনুষ্ঠিত কৰা হৈছে। আজি প্ৰথম এদিনীয়া কাৰ্যসূচীৰে আমি এইটো অনুষ্ঠিত কৰা হৈছে আৰু আজি সেই কাৰ্যসূচীত আমি ৰাতিপুৱাৰ কিছুমান কাৰ্য আমি সমাপন কৰিলোঁ। এতিয়া আমি এদিনীয়া কাৰ্যসূচী হিচাপে আমাৰ ডেলিগেট সেশন হ'ব, তাৰ ওপেন সেশন হ'ব। সেই কাৰ্যসূচীত আজি সেই কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ পাই আমি সুখী হৈছোঁ যে ইউপিপিএল দল আজি 8 বছৰ মানে ভৰি দিছে। নতুন এটা দল, কম বয়সীয়া দল বুলি ক'ব লাগিব। আৰু এই কম বয়সতে আজি ইউপিপিএল দলে ৰাইজৰ যি মানে আদৰণি পাই ফেলে বা ৰাইজৰ আশীৰ্বাদ লৈ ফেলে আজি চৰকাৰ কৰিবলৈ, বিটিআৰ চৰকাৰ কৰিবলৈ আমি সক্ষম হৈছোঁ। সেইটো আমাৰ কাৰণে মানে গৌৰৱৰ কথা। আজি ৰাইজক প্ৰতিশ্ৰুতি দিয়াৰ বাবে আমি যিখিনি পৰিৱৰ্তনৰ কথা লৈ ফেলে আমি ৰাইজৰ মাজত সোমাইছিলোঁ যোৱা ইলেকশ্যনত, আৰু ইয়াত ৰাইজে মেণ্ডেট দিছে, ৰাইজে আমাক আশীৰ্বাদ দিছে। আৰু এই হিচাপে বিটিআৰ চৰকাৰখন আমি বিজেপি, এজিপি, জিএছপিক আমি লগত লৈ ফেলে আমি চৰকাৰ চলাবলৈ সক্ষম হৈছোঁ। আৰু এইটো 2 বছৰ আমাৰ অতিক্ৰম হ'ল। লগতে আৰু অসম চৰকাৰতো আমি অংশীদাৰ হ'বলৈ পাইছোঁ। এজন কেবিনেট মিনিষ্টাৰ আমি পাবলৈ সক্ষম হৈছোঁ। ইফালে ভাৰত চৰকাৰতো ৰাজ্যসভাৰ এমপি হিচাপে এজন এমপি পাই ফেলে আমি ভাৰত চৰকাৰতো অংশীদাৰ হ'বলৈ আমি সক্ষম হৈছোঁ। গতিকে আমি গৌৰৱৰ কথা, ইউপিপিএল দলে কম সময়ৰ ভিতৰতে ৰাইজৰ আশীৰ্বাদ লৈ ফেলে আজি চৰকাৰ কৰিবলৈ আমি সক্ষম হৈছোঁ। আৰু যোৱা 2 বছৰ অতিক্ৰম কৰিলে চৰকাৰ মানে বিটিআৰ চৰকাৰখন প্ৰমোদ বড়োৰ চিফ নেতৃত্বত মানে এই চৰকাৰখন আজি চলাই আছে। আমি ইউপিপিএল দল হিচাপে আমি সুখী, কাৰণ আজি চৰকাৰে যিখিনি ৰাইজক প্ৰতিশ্ৰুতি দি ফেলে ৰাইজক সেৱা কৰিম বুলি যিখিনি মানে কথা দি ফেলে আজি চৰকাৰ চলাইছে, তেখেতসকলে আজিলৈকে তেওঁলোকে মানে ৰাইজক সেৱা কৰিবৰ কাৰণে দিনে নিশাই কাম কৰি আছে। আৰু বহুখিনি আঁচনি তেওঁলোকে ৰূপায়ণ কৰিলে চৰকাৰে, বিটিআৰ চৰকাৰে। আৰু বহুতখিনি কাৰ্যসূচী, বহুতখিনি মানে মিছন লৈ ফেলে মানে কাম কৰিবলৈ আজি প্ৰতিশ্ৰুতি মানে তেওঁলোকে কাম কৰি আছে আজি চৰকাৰে। গতিকে সেইবিলাক লৈ ফেলে আমি দল হিচাপে আমি সুখী হৈছোঁ। আমি আশা কৰিছোঁ যে চৰকাৰে নিশ্চয় ৰাইজক যি এটা প্ৰতিশ্ৰুতি দি ফেলে কাম কৰিম বুলি তেওঁলোকে মানে চৰকাৰত আহিবলৈ সক্ষম হৈছে, গতিকে নিশ্চয় ৰাইজৰ কাৰণে কাম কৰিব। যিবিলাক মানে আঁচনি লৈছে, মিছন লৈ ফেলে শৈক্ষিক দিশত হওক, অৰ্থনৈতিক দিশত হওক, সামাজিক দিশত হওক বা সকলো জনগোষ্ঠীক মানে কমিউনিটি মানে হেপিনেছ যিটো আনিবলৈ বিচাৰিছে, সকলো জনগোষ্ঠীক আঁকোৱালি লৈ ফেলে যি কাম কৰিবলৈ বিচাৰিছে, সঁচাকৈ শলাগ ল'বলগীয়া। আৰু এইটো সাফল্যমণ্ডিত হ'ব, সাৰ্থক হ'ব, এইটো আমি কামনা কৰিম। আজি সকলো জনগোষ্ঠী যাতে নিজৰ ভাষা সংস্কৃতিক মানে জাতিক মানে জীয়াই ৰখাৰ যি এটা
তেওঁলোকে মানে এটা চিন্তাবোধ হৈছে যে আমি জীয়াই থাকিম না নাথাকিম, আমাৰ সংস্কৃতি জীয়াই থাকিব নাথাকিব, তেনেকুৱা অস্তিত্ব আমাৰ ৰক্ষা হ'ব না নহ'ব, তেনেকুৱা এটা প্ৰশ্ন আছিলে। কিন্তু আজি আমি আশা কৰিম যে নিশ্চয় চৰকাৰে তেওঁলোকক মানে তেনেকুৱা যি তেওঁলোকৰ সমস্যা আছে সেই সমস্যাবিলাক সমাধান কৰিবলৈ যাতে মানে সকলোকে সেৱা কৰে, সেইটো আমি আশা কৰিম আগন্তুক দিন সময়ত। আৰু ৰাইজকো আমি আহ্বান কৰিম যাতে চৰকাৰে যিখিনি মানে কাম কৰিবলৈ বিচাৰিছে বা চৰকাৰে যিবিলাক আঁচনি ল'ব, আমাৰ যাৰ বিষয়াবিলাক আছে, অফিচাৰবিলাকে আছে, তেখেতসকলে যাতে মানে সহযোগিতা আগবাঢ়িব, সেইটো আমি কামনা কৰিম। গতিকে আমি ইউপিপিএল দল হিচাপে আমি যিখিনি আমাৰ পৰা মানে নজৰ দিব লাগে, আমি চাব লাগে বা মানে চৰকাৰে ৰাইজৰ কাৰণে কাম কৰিছে না কৰা নাই, ভাল হৈছে না হোৱা নাই, সেইবিলাক আমি নজৰ দিম, আমিও মানে অংশীদাৰ হ'ম। গতিকে মই আহ্বান কৰিম সকলোৱে যাতে সহযোগিতা আগবঢ়াব ইউপিপিএল দলক, সেইটো মই কামনা কৰিম। আৰু আজি এই যিটো প্ৰথম বাৰ্ষিক আমি অধিৱেশন আমি অনুষ্ঠিত কৰিবলৈ আমি সক্ষম হৈছোঁ, আগন্তুক দিনবোৰত আমি যিবিলাক আমি কাৰ্যসূচী লৈ পেলাই আমি কাম কৰিম, ইয়াত আমি দল হিচাপে আমি কাম কৰিবলৈ আমি প্ৰস্তুতি, আৰু ৰাইজকো আমি সহযোগিতা আগবঢ়াবৰ কাৰণে আমি আহ্বান কৰিম। এইখিনি মই ক'বলগীয়া। ইউপিপিএল দলে আমাৰ 2 বছৰ আমি অতিক্ৰম কৰি 3 বছৰত ভৰি দিছোঁ। আমি খালিংদুৱাৰ ব্লক কমিটি হিচাপে ফাৰ্ষ্ট যোনটো মানে এনুৱেল কনভেনশ্যনটো আজি একদিনীয়া কাৰ্যসূচীত আজি লোৱা হৈছে। গতিকে আজি আমাৰ এই একদিনীয়া কাৰ্যসূচীত আমাৰ ইউপিপিএল দলৰ ফ্লেগ হোষ্টিং হৈ গ'ল, শ্বহীদ তৰ্পণ সেইটো কৰা হৈ গ'ল। এতিয়া আমাৰ থাৰ্ড কাৰ্যসূচী এইটো হৈছে এক্সিকিউটিভ। আমাৰ ব্লকৰ আমাৰ 10টা ভিচিডিচি আছে, আমাৰ টাউন কমিটি আছে, আজি আমাৰ প্ৰাইমাৰী কমিটি আছে, সকলো বিষয়ববীয়ে আজি এই এক্সিকিউটিভত অংশগ্ৰহণ কৰিব। আৰু 2 বছৰৰ কাৰ্যকালত আমি কি কৰিলো কি নকৰিলো এইবিলাক আমি আলোচনা কৰিম। আমাৰ যদি কিবা বিসংগতিও থাকি গৈছে সেইবিলাকো আলোচনা কৰিম। গতিকে সেই মৰ্মে আজি সকলো আমাৰ ভিচিডিচি চেয়াৰমেন সকল, ভাইচ চেয়াৰমেন সকল, আমাৰ ব্লক কমিটিৰ প্ৰত্যেক প্ৰাইমাৰী কমিটিৰ সন্মানীয় আমাৰ সভাপতি সম্পাদক সকলোৱে অংশগ্ৰহণ কৰিছে। আৰু তেনেকুৱাই আজি ডিষ্ট্ৰিক্ট কমিটিৰ পৰা আমাৰ ইউপিপিএল দলৰ বিষয়ববীয়াক আজি অতিথি হিচাপেও নিমন্ত্ৰণ কৰা হৈছে, আজি চেণ্ট্ৰেল কমিটিৰ পৰাও নিমন্ত্ৰণ কৰা হৈছে, তেওঁলোকে আহি আজি অংশগ্ৰহণ কৰিব। কেইজনমান আজি সমবেত হ'ব যেন পায়? আজি ধৰক আমাৰ এইটো এক্সিকিউটিভ আলোচনা হ'ব। ইয়াতো আমাৰ ব্লকৰ সকলো বিষয়ববীয়াই অলৰেডি আহিছে। আমি খন্তেক সময়ৰ পিছতে আৰম্ভ কৰিবলৈ ল'ম। আৰু অপেন সেশ্যন আছে 1:30টাৰ পৰা 1:30। গতিকে আমি অপেন সেশ্যনত আজি খালিংদুৱাৰ সমষ্টিৰ সকলো ৰাইজে ইয়াত অংশগ্ৰহণ কৰিব। ধন্যবাদ। এইটো সময়ত মই এটা কথা সুধিব বিচাৰিছোঁ, অন্য দলৰ পৰা ইয়াত আজি যোগদান কৰাৰ কিবা এটা যোজনা চলিছে? হয়, মই জানিব পাৰিছোঁ আমাৰ অন্য দলৰ পৰা আমি আজিৰ কাৰ্যসূচীত তেওঁলোকে আমাৰ ইউপিপিএল দলত যোগদান কৰিব। গতিকে মই সঁচাকৈয়ে আজি আমাৰ ইউপিপিএল দলৰ উত্থান হৈছে। আজি বিটিআৰৰ প্ৰমোদ বৰদেৱৰ নেতৃত্বত বিটিআৰ চুক্তি হৈছে, আৰু এই চুক্তিবোৰ আজি ৰূপায়ণ হ'বলৈ গৈ আছে। আজি আমি ভাৰতৰ ভিতৰত সকলোতকৈ পিছপৰা অঞ্চল বুলি ক'লে আমাৰ এই বিটিআৰ অঞ্চলটো। গতিকে আজি আমাৰ এই বিটিআৰ অঞ্চলৰ এটা উগ্ৰবাদী এটা সংগঠনসকলৰ এটা মানে বহুত ডিষ্টাৰ্বেঞ্চ চলি আছিলে, আমাৰ বহুত আন্দোলন চলি আছিলে। আজি সেইবোৰ সকলোবোৰ প্ৰমোদ বৰদেৱৰ নেতৃত্বত সমাপন ঘটাই আজি আমি বিটিআৰ চুক্তিটো মানে ভাৰত চৰকাৰৰ লগত চুক্তি স্বাক্ষৰ কৰা হৈছে। গতিকে আজি আমাৰ ইউপিপিএল দলৰ সন্মানীয় সভাপতি প্ৰমোদ বৰদেৱে আজি আমাৰ বিটিআৰৰ তেখেতে চিফ হয়। আজি তেখেতৰ নেতৃত্বতে আজি আমাৰ উন্নয়নৰ কামবিলাক চলি আছে, দুখীয়া ৰাইজৰ আঁচনিবিলাকৰ কথা চলি আছে। আমাৰ এই 2 বছৰত আমি বহুতো উন্নয়নৰ কামবিলাক কৰিব পাৰিছোঁ, দুখীয়া ৰাইজক বহুতো আমি ঘৰবোৰ দিব পাৰিছোঁ, আঁচনিবিলাক দিবলৈ সক্ষম হৈছোঁ। আৰু বহুতো আমাৰ শিক্ষিত ল'ৰা ছোৱালীকো আমি কিছু হ'লেও বহুত মানে ছাত্ৰ ছাত্ৰী পঢ়িবৰ কাৰণে সকাহ দিব পাৰিছোঁ। আৰু তেনেকৈ আমাৰ বহুতো মানে সৰু সৰু দোকান কৰি তেওঁলোকে খায়, তেখেতসকলকো আমি কিছুমান আৰ্থিকভাৱে আমি সহায় কৰিবলৈ সক্ষম হৈছোঁ। আৰু সেই মৰ্মে আজি আমি
আমাৰ খালিংগড় সমষ্টিটো আজি এই আমাৰ প্ৰথম বাৰ্ষিক অনুষ্ঠানটো আমাৰ ৰখা হৈছে। ধন্যবাদ।